নমস্কাৰ স্বাগতম জনাইছো মোৰ পাকঘৰলৈ আজি মই আপোনালোকলৈ আগবঢ়াম এটা নতুন ৰেচিপি এটো হল ব্ৰেড পকৰা তো ইয়াৰ কাৰণে প্ৰয়োজন হ'ব অলপ সিজোৱা আলু এটা পিয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছো জলকীয়া আদা আৰু ব্ৰেড আৰু অকণমান কুমলীয়া পানী ইয়াতে আমি অলপ শুকান ধনিয়া গুৰি দিম যেহেতু মোৰ তাত ধনিয়াৰ পাতটো নাই ঘৰত কাৰণে ধনিয়াৰ গুৰি দিলোঁ ৰেড চিলি অকণমান সোৱাদ অনুযায়ী নিমখ এতিয়া আমি এইখিনি ভালদৰে সানি ল'ম মিহলি কৰি ল'ম মছলাখিনি এতিয়া আমি এই কুমলীয়া পানীখিনিত ব্ৰেডটো ভালদৰে ব্ৰেড কেইখন আমি ভালদৰে কোমল কৰি ল'ম এনেকৈ লৈ আমি ইয়াৰ পৰা পানীটো লাহে লাহে চেটি দিম মনত ৰাখিব যে ইয়াতে ব্ৰেডখনত পানী অলপো নাথাকিব এনেকৈ লাহে লাহে ধুনীয়াকৈ আমি পানীটো হাতেৰে এনেকৈ লাহে লাহে পানীটো ওলাই দিম এয়া এতিয়া আমাৰ এয়া পানীখিনি ওলাই গৈছে ব্ৰেডখনৰ পৰা এতিয়া আমি ইয়াতে ব্ৰেডখনত অলপ মছলা দিম এতিয়া লাহে লাহে আমি ব্ৰেডখন ভালকৈ মিহিকৈ এনেকৈ গোল কৰি চেপ দিম লাহে লাহে ধুনীয়াকৈ আমি ব্ৰেডটো যাতে মছলাখিনি ওলাই নাযায় ভালকৈ আমি এইখিনি এয়া চাওক আমাৰ গোলগিটা হৈ গ'ল অলপ টাইম এইখিনি আমি 5 মিনিটমান এনেকৈ থৈ দিম যাতে বস্তুটো ভালদৰে শুকায় এতিয়া মই কেৰাহীত ৰিফাইন অইল অলপ দিছোঁ গৰম হ'বলৈ এতিয়া লাহে লাহে আপোনাৰ ইয়াতে তেলত মই দি দিছোঁ ব্ৰেড পকৰাটো ফ্ৰাই কৰি এয়া মই 3টাই দিছোঁ কাৰণ মই তেল বেছি দিয়া নাই যাতে তেলটো ভালকৈ ৰাখে এয়া চাওক মোৰ ৰেডি ব্ৰেড পকৰা আপোনালোকে ট্ৰাই কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব